মই ইয়াৰ আগৰ ক্লাছটোত তোমালোকক ইংৰাজীৰ কেইটামান এছে সিলেকশ্যন দিছিলোঁ। এই ক্লাছত মই তোমালোকক সাপ্লিমেণ্টাৰী তোমালোকৰ ফুটপ্ৰিণ্ট উইদাউট ফিট নামৰ পুথিখনৰ পৰা যিখন দ্ৰুতপাঠ আছে তাৰ পৰা মই তোমালোকক কেইটামান প্ৰশ্ন সিলেকশ্যন কৰি দিম। তাৰ ভিতৰত তোমালোকে জানাই এই পুথিখনত তোমালোকৰ সিলেবাছত আছে 4টা পাঠ। 4টা পাঠৰ মাজত মই 2টা পাঠ সিলেকশ্যন কৰি লৈছোঁ আৰু 2টা পাঠৰ পৰা 4টা প্ৰশ্ন দিম। কাৰণ এই পাঠবিলাকৰ মাজত কোশ্চেনবিলাকৰ মাজত ৱৰ্ড লগোৱা থাকে, এটাৰ লগত আৰু এটা ৱৰ্ড থাকে। গতিকে মই এনেকুৱা 2টা চেপ্টাৰ বাছি লৈছোঁ যাৰ পৰা 2টাকৈ কোশ্চেন পৰিলে কমন পৰাটো 100% চান্স আছে। তাৰ প্ৰথম মই যিটো পাঠ বাছি লৈছোঁ সেইটো হৈছে ফুটপ্ৰিণ্ট। ফুটপ্ৰিণ্টৰ মিডনাইট ভিজিটৰ নামৰ যিটো পাঠ আছে সেইটো পাঠত কোশ্চেনটো হৈছে 1 নম্বৰ কোশ্চেনটো হৈছে হাউ ডাজ অছেবল মেনেজ টু মেক্স বি লাইভ that there is a balcony attached to his room। আৰু এই পাঠৰে 2 নম্বৰ প্ৰশ্নটো যেটো পৰিব হেতু হৈছে who is Fowler, give a description of his meeting with Osable। আৰু মই 2 নম্বৰ পাঠ যেটো বাছি লৈছোঁ হেতু হৈছে হেকটাইবাৰৰ পৰা মই 2টা কোশ্চেন বাছি লৈছোঁ। সেই 2টা হৈছে who was Bill, how did he befool the lawyer। আৰু 2 নম্বৰ এই পাঠৰ 2 নম্বৰ যেটো কোশ্চেন মই বাছি লৈছোঁ হেতু হৈছে give a brief description of the first meeting between Bill and the young lawyer। মই এই 4টা কোশ্চেন তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে যিসকলে এতিয়াও মোটেও ৰেডি হোৱা নাই কমসে কম এই 2 পাঠৰ এই 4টা প্ৰশ্ন সাজু কৰিলে কমন পৰা পূৰ্ণ সম্ভাৱনা আছে।